এণ্ডিং চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছোঁ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত আন এটা ব্ৰেকিং নিউজ। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰি আছে অসম আৰক্ষীয়ে। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ, লখিমপুৰত আৰু 3জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰি আছে আৰক্ষীয়ে। আৰু এবাৰ লখিমপুৰৰ পৰা পুনৰবাৰ 3জনকৈ গ্ৰেপ্তাৰ কৰিছে। সোমবাৰৰ দিনা বিভিন্ন স্থানৰ পৰা আটক কৰিছিল 5জনকৈ লোকক। আৰু মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ প্ৰক্ৰিয়া অব্যাহত আছে। 5জনৰ ভিতৰত 2জনক জেৰা চলাই পিছত যাবলৈ দিয়ে আৰক্ষীয়ে। আৰু 5জনক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু তাৰ পিছত 2জনক যাব দিয়ে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰিছে শিক্ষক জগন্নাথ পেগু, পূৰ্ণকান্ত পেগু, টুটু শৰ্মা নামৰ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত জেৰা কৰা হৈছে 3জনকৈ লোকক। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰি আছে অসম আৰক্ষীয়ে। আৰু যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত CIDয়ে অভিযান অব্যাহত ৰাখিছে। আৰু এইবাৰ পুনৰ লখিমপুৰৰ পৰা 3জনকৈ লোকক আটক কৰা হৈছে। মুঠ 5জনকৈ লোকক আটক কৰিছিল, কিন্তু পিছত 2জনক যাব দিয়া হয় জেৰাৰ পিছত। 5জনৰ ভিতৰত 2জনক যাব দিয়া হয় জেৰাৰ পিছত। গ্ৰেপ্তাৰ কৰিছে শিক্ষক জগন্নাথ পেগু, পূৰ্ণকান্ত পেগু, টুটু শৰ্মা নামৰ 3জনক। উত্তৰ লখিমপুৰ সদৰ থানাত জেৰা কৰা হৈছে 3জন লোকক। আৰু CIDয়ে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত। সোমবাৰৰ দিনা বিভিন্ন স্থানৰ পৰা CIDয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো লোকক। আৰু এবাৰ লখিমপুৰৰ পৰা পুনৰবাৰ 3জনকৈ লোকক আটক কৰা হৈছে প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত। মুঠ 5জন লোকক আটক কৰিছিল, কিন্তু তাৰ ভিতৰত 2জনক যাব দিয়া হয় জেৰাৰ পিছত। উত্তৰ লখিমপুৰ সদৰ থানাত জেৰা কৰা হৈছে 3জনকৈ লোকক। উত্তৰ লখিমপুৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। নিশ্চয়কৈ ৰাজদ্বীপ, ক'ব লাগিব যে প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত এই প্ৰশ্নকাকত কেলেংকাৰী, ফাদিল কেলেংকাৰীৰ লগত জড়িত বিভিন্নজনৰ সংসূত্ৰ CIDয়ে লাভ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মাজুলীত কালিৰ দিনটোত এটা অভিযান চলোৱা পৰিলক্ষিত হ'ল। প্ৰণৱ দত্তৰ যিখন স্কুল লোহিত খাবলো উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাতো বিভিন্ন শিক্ষকক সোধা পোছা কৰিলে, ছাত্ৰসকলকো বহুতকে সোধা পোছা কৰা পৰিলক্ষিত হ'ল। মাজুলীৰ পৰা কালিৰ দিনটোত এগৰাকী ছাত্ৰী লৈ অহা হৈছিল। লখিমপুৰৰ বগীনদীৰ পৰা আন এজন ছাত্ৰকো অনা হৈছিল। তেওঁলোকক কিছু সোধা পোছা কৰাৰ পাছত তেওঁলোকক যাবলৈ দিয়া হ'ল। বিয়লিৰ ভাগত জগন্নাথ পেগু, পূৰ্ণকান্ত পেগু আৰু এই টুটু শৰ্মা নামৰ এওঁলোকক 3জনকে সোধপোছৰ বাবে আটক কৰা পৰিলক্ষিত হৈছে। জগন্নাথ পেগুক যোৱা 16 তাৰিখৰ দিনাই তেওঁক ডিটেইন কৰিছিলে আৰক্ষীয়ে। তেওঁ ঘৰৰ পৰা লৈ আহিছিলে লখিমপুৰৰ শান্তিপাৰাত তেওঁ ঘৰ। আৰু ইয়াৰ বিপৰীতে তেওঁ দফলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয় এজন শিক্ষক, য'ত কুমুদ ৰাজখোৱাই শিক্ষকতা কৰিছিল। আৰু ঠিক তেনেধৰণে পূৰ্ণকান্ত পেগু সেইখন বিদ্যালয়ৰ শিক্ষক, অৰ্থাৎ কুমুদ ৰাজখোৱাৰ লগত সহ শিক্ষক হিচাপে কাম কৰা 2জন শিক্ষক আৰু এজন সাধাৰণ লোক টুটু শৰ্মা, তেওঁ ঘৰ পথালি পাহাৰত প্ৰণৱ দত্তৰ ঘৰৰ ওচৰত, অৰ্থাৎ ওচৰ চুবুৰীয়া হিচাপে তেওঁ পৰিচিত। গতিকে সেই টুটু শৰ্মাকো আটক কৰা পৰিলক্ষিত হৈছে। এতিয়া CIDৰ কথাটো হ'ল, যিহেতু মূল অভিযুক্ত তেওঁলোক আটক হ'ল, কিমান দূৰলৈকে প্ৰশ্নকাকত ফাদিল হ'ল, কিমানে প্ৰশ্নকাকত লাভ কৰিলে, কিমানখন শিক্ষানুষ্ঠানলৈ এই প্ৰশ্নকাকত গ'ল, আৰু ইয়াৰ আগতেও এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল নেকি, এই কথাবিলাকৰ উৱাদি তেওঁলোকে লোৱা পৰিলক্ষিত হৈছে। কাৰণ বিগত বৰ্ষসমূহতো লখিমপুৰ, ধেমাজিত এনেধৰণে প্ৰশ্নকাকত ফাদিল হৈ কিছু ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে নেকি, বা গোটেই মেট্ৰিক পৰীক্ষাটো এক জালিয়াতিৰ মাধ্যমেৰে প্ৰশ্নকাকত ফাদিল কৰি পৰীক্ষা অনুষ্ঠিত হৈছে নেকি, এই কথাবিলাক CIDয়ে একেলগেই তেওঁলোকে এটা তদন্ত কৰিব খুজিছে, হয়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে। গতিকে সেয়েহে লখিমপুৰত এই 3জনক আটক কৰা পৰিলক্ষিত হৈছে। জগন্নাথ পেগুৱে সহ শিক্ষক হিচাপে এই প্ৰশ্নকাকতৰ চাৰ্কুলেশ্যনত তেওঁ জড়িত হৈ আছিল। ঠিক তেনেধৰণে পূৰ্ণকান্ত পেগু তেওঁ চাৰ্কুলেশ্যনত জড়িত হৈ থকা বুলি এটা কথা আহি পৰিছে। আজি উত্তৰ লখিমপুৰ সদৰ থানাত তেওঁলোকক এই মুহূৰ্তলৈকে ৰখা হৈছে। আৰু CIDয়ে এটা দল ইয়াত আছে, তেওঁলোকক কালি নিশা মাৰাথান জেৰা কৰা পৰিলক্ষিত হৈছে। আজি বিয়লিৰ ভাগত তেওঁলোকক লখিমপুৰ আদালতত, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকক হাজিৰ কৰাই গ্ৰেপ্তাৰ কৰা হ'ব। আৰু CIDৰ জিম্মাত গ্ৰেপ্তাৰ কৰি তেওঁলোকক আদালতত হাজিৰ কৰি CIDৰ জিম্মালৈ বা আৰক্ষী জিম্মালৈ লোৱা পৰিলক্ষিত হ'ব। গতিকে ইয়াৰ লগত আৰু কিমান দূৰলৈকে বিয়পি আছে, কিমানে প্ৰশ্নকাকত লাভ কৰিছে,